গুড মৰ্ণিং গাইজ, কি খবৰ তোমালোকৰ? আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল চিন্তু ট্ৰেভেলিং ওৱানত। আশা কৰোঁ সকলো ভালেই আছে। কালি মানে বৰষা নাহটো নহ'লে, কালি বৰষা কেজত ডিলাৰত থৈ আহিলোঁ। তাৰপিছত আজি দিম বুলি কৈছে, দিম বুলি কোৱাৰ পিছত কিবাকিবি অলপ কাম হৈছে, মানে বহুতখিনি তোমালোকে ভাল কৰিবলগীয়া হৈছে। টেনশ্যনৰ পৰা আদি কৰি বহুতখিনি বস্তু চেঞ্জ কৰিছোঁ। তাৰমানে বাহিৰৰ তেল ভৰোৱাৰ কাৰণে এইটো প্ৰব্লেমটো আহিছিলে। সেয়া বৰষাক লৈ লওঁগৈ ডিলাৰৰ পৰা। তাৰপিছত মোৰ কিবাকিবি অলপ কাম আছে, কামখিনি কৰাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। मेरी गाड़ी का काम हो गया, अभी पुलिस कर रहा है, देखो। इतने ऐसे जान ভাগ্য ভাল। আজি তাৰমানে কি হয়, বলেৰো দেখিলে মই সাধাৰণতে অভাৰটেকটো কিয় নকৰোঁ। এবাৰ যেতিয়া কলিয়াবৰৰ পৰা মই আহি আছিলোঁ, তেতিয়া মই বলেৰোখনত ভবা নাছিলোঁ যে পুলিচ আছে বুলি। তাৰপিছত মোক ছিগনেল দি ৰাখিলে। মই তেতিয়া বেছি স্পীডতো নাছিলোঁ, অলপ স্পীডত আছোঁ। তাৰপিছত মোক ছিগনেল দি ৰাখিলে। তাৰপিছত মোৰ তেতিয়া ফুল লাইচেঞ্চ নাছিল ন, লাইচেঞ্চ দি পেলাই মই গাড়ী চলাইছোঁ। তাৰপিছত মোক ফাইন কাটিবলৈ বিচাৰিলে। তো মই ক'লোঁ যে ছাৰ এনেকৈ মই আহিছিলোঁ, এনেকৈ অলপ বুজাই কৰি গ'লোঁ। কোৱাৰ পিছত মোৰ প্ৰব্লেমটো বুজি পালে নেকি। তাৰপিছত কৈছে হিচাপমতে তোমাৰ এইটো ফাইন হয়, যে তোমাৰ লাৰ্ণাৰ লাইচেঞ্চটো এটা নিৰ্দিষ্ট জেগালৈকেহে থাকে। এতিয়া তুমি বহুত দূৰ গুচি আহিছা, তুমি এটা কাম কৰা, তুমি লাহে লাহে ভালকৈ যাবা বুলি কৈ পেলাই এনেকৈ মোক পঠিয়াই দিছে। ফাইন চাইন নাকাটিলে বাৰু। সেইদিনাখনৰ পৰা মই মানে বলেৰো সাধাৰণতে অভাৰটেক নকৰোঁ। গাইজ, এতিয়া মই আহি আছোঁ লক্ষীনগৰ চাৰিআলিত গৈ কিনি মই বাইকৰ ইউটিউবৰ লগো এটা লগাব লাগিব, মোৰ চেনেলৰ নামটো লগাব লাগিব। সেইটো কাৰণে মই লক্ষীনগৰ চাৰিআলি আহি আছোঁ। দোকানত গৈ চাই লওঁ লগাব পাৰোঁ নে নোৱাৰোঁ। যদি পাৰোঁ লগাই কিনি আনিব লাগিব আজি। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। গাইজ, গাড়ী কাম হৈ আছে, দাদাই লগাই আছে, ওচৰত গৈ দেখাই আছোঁ। ফ্লেগটো বান্ধি দিবচোন। গাইজ, মই বৰষাত কি মডিফিকেশ্যন কৰোৱা হ'ল, কেনেদৰে ভাল কৰোৱা হ'ল, সকলো কথা ক'ম। গাড়ীখন ৰখাই লওঁ। চ' গাইজ, বৰষা অলপ মানে মডিফিকেশ্যন কৰাইছিলোঁ, তাকে কি কৰালোঁ তোমালোকক দেখাওঁ।
এইপিনে নামটো লিখিছোঁ তোমাৰ লগৰ ইউটিউবৰ যোনটো লগৰটো লগাইছোঁ তাৰপিছত চিন্তু ট্ৰেভেলিং বুলি মোৰ নামটো লিখা হৈছে। তাৰপিছত গাড়ী তোমালোকৰ বেয়া হৈছিলে যোনটো মানে পেট্ৰলৰ হেৰিটো কি হ'ল পেট্ৰলৰ মানে এটা মটৰ এটা থাকে নামটো ইমান এটা মই ভালকৈ নাজানো বাৰু ফিহুলৰ ইয়াত তলতে আছে এনেকুৱাতে আছে ফিহুলৰ মটৰটো লগোৱা হৈছে। তাৰপিছত ছেকেণ্ডতে তোমালোকৰ লগোৱা হৈছে ইনজেক্টৰ ইয়াত তোমাৰ এই চাইডত সিপিনে আছে মই দেখুৱাই দিছোঁ। এইটো ইনজেক্টৰটো ইয়াত থাকে এই ইনজেক্টৰটো চেঞ্জ কৰা হৈছে। ইনজেক্টৰটো মানে বহুত বেয়া হৈ গৈছে তাৰমানে বাহিৰৰ তেল ভৰাইছিলোঁ যে বাহিৰৰ তেল ভৰাওঁতে ইনজেক্টৰটো বেয়া হ'ল ইনজেক্টৰ চেঞ্জ কৰিছোঁ। তাৰপিছত প্লাগ চেঞ্জ কৰা হ'ল আৰু চেঞ্জ কৰা হৈছে তোমালোকৰ পেঞ্চনাৰ এইটো গাড়ীৰ চাউণ্ডটো বেছিকৈ দি থাকে এই পেঞ্চনাৰটো চেঞ্জ কৰাইছোঁ। এইখিনি আৰু কাম বৰ্ষা লগো চোৱা বৰ্ষা নাম দি দিয়া হৈ গ'ল চিন্তু ট্ৰেভেলিং 1। গাইজ তোমালোকক এটা বস্তু দেখা হয় নাই ইয়াৰ ইণ্ডিকেটৰটো চোৱা পূৰা ব্লু কালাৰ মজা লাগে ৰাতি। গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। চেনেলত যোন নতুন মানুহ আহিছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব এখন কৰি দিবা। আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাম।